উৎকট গৰমত অতীত হ'ব বিদ্যুৎ কৰ্তন। এটা মাত্ৰ ফোন কলতে আপুনি লাভ কৰিব বিদ্যুৎ। লিখি ৰাখক এইটো নম্বৰ। উৎকট গৰমত আৰু ভুগিব নালাগে আপুনি। কাৰেণ্ট গ'লেই এটা ফোনতে পাব বিজুলী। ঘণ্টা ঘণ্টা ধৰি ছটফটাব নালাগে গৰমত। প্ৰতিখন জিলাৰ বাবে বিদ্যুৎ বিভাগে মুকলি কৰিলে হেল্পলাইন নম্বৰ। এটা ফোন কৰিলে নিৰ্মূল কৰিব আপোনাৰ সমস্যা। ট্ৰেন্সফৰ্মাৰ বিকলৰ পৰা আৰম্ভ কৰি সকলো সমস্যা সমাধান হ'ব এটা ফোনত। 126টা সমষ্টিৰ বাবে 3টা ফোন নম্বৰতে সমাধান কৰি দিব সকলো সমস্যা। কথা পাতিব পাৰিব নিজা মণ্ডলৰ বিদ্যুৎ বিভাগৰ সৈতে। হোৱাটছআপ যোগে বিদ্যুতৰ যিকোনো সমস্যা সমাধান কৰিব পাৰিব বিশেষ নম্বৰত। গাঁৱৰ পৰা চহৰ অঞ্চললৈ 4টা সংখ্যাৰ নম্বৰে সমাধান কৰিব আপোনাৰ সমস্যা। বিদ্যুৎ বিভাগে মুকলি কৰিলে 1912 বিশেষ নম্বৰ। এই নম্বৰত ফোন কৰি খন্তেকতে পাব বিজুলী সেৱা। এই নম্বৰত ফোন নালাগিলেও 7575999666 নম্বৰত কৰিব পাৰিব হোৱাটছআপ। বিদ্যুৎ বিচ্ছিন্ন অথবা অন্য অসুবিধাৰ ফটো পৰ্যন্ত সংলগ্ন কৰিব পাৰিব এই বিশেষ নম্বৰত। যদিহে এই 2টা নম্বৰত আপুনি সুফল নাপায়, আপোনাৰ বাবে থাকিব অন্য 2টা নম্বৰ 02235296117 আৰু লগতে 02269132900। এই নম্বৰতো পোনপটীয়াকৈ দিব পাৰিব অভিযোগ। এই 4টা নম্বৰে সমস্যা সমাধান কৰিব সকলো। উৎকট গৰমত আৰু ভুগিব নালাগে আপুনি। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আমছু। এই মুহূৰ্তে পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। মানৱ অধিকাৰ আয়োগত স্মাৰক পত্ৰ প্ৰদান। উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আমছু। জ্যেষ্ঠ অধিবক্তাৰে আলোচনাত মিলিত আমছুৰ প্ৰতিনিধি। নতুন দিল্লীত মানৱ অধিকাৰ আয়োগত স্মাৰক পত্ৰ প্ৰদান আমছুৰ। মানৱ অধিকাৰ উলংঘা কৰি সংখ্যালঘুক উচ্ছেদ কৰিছে চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত মুছলমানসকল নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ। 2জন লোকক হত্যা কৰাৰ অভিযোগ দাখিল কৰে মানৱ অধিকাৰ আয়োগত। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। মুছলমানক উচ্ছেদ কৰা বন্ধ কৰক। 1,40,00,000 মুছলমানে স্তব্ধ কৰিব ৰাজপথ। নিশা চৰকাৰক সকিয়নি মোচাৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। উচ্ছেদৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব 1,40,00,000 মুছলমান। মুছলমানক উচ্ছেদ বন্ধ নকৰিলে গুৱাহাটীৰ পৰা দিল্লীলৈকে হ'ব প্ৰতিবাদ। অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে নিশা ৰাজপথলৈ ওলাই আহিল মুছলিম ছাত্ৰ সন্থা। মুছলিমক টাৰ্গেট কৰি লোৱা বন্ধ কৰক মুখ্যমন্ত্ৰীয়ে। উচ্ছেদৰ পূৰ্বে সংস্থাপন দিয়ক উচ্ছেদিত মুছলমানক। 2026ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ হুংকাৰ মোচাৰ। আমাক গুলীয়াই শেষ কৰি দিয়ক, কিন্তু মুছলমানৰ প্ৰতিবাদ ৰোধ কৰিব নোৱাৰে। মুছলমানক ইমান বেয়া পায় যদি একেবাৰে শেষ কৰি দিয়ক আমাক মুখ্যমন্ত্ৰীয়ে। বেছি মাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক হুংকাৰ মুছলিম ছাত্ৰ সন্থা। উচ্ছেদৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব 1,40,00,000 মুছলমান। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। বেদখলকাৰী অবৈধ নাগৰিকক ৰেহাই দিয়া নহ'ব। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। অনুপ্ৰৱেশকাৰীক শেষ সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰীক সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। এটাও অবৈধ অনুপ্ৰৱেশকাৰীক ৰেহাই দিয়া নহ'ব। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দেশত ধাৰাবাহিকভাৱে হৈ থাকিব একশ্যন। ভুৱা প্ৰমাণপত্ৰৰে ভাৰতৰ ভূমিত থকা বেদখলকাৰীৰ বিৰুদ্ধে লোৱা হ'ব বিশেষ একশ্যন। অবৈধ নাগৰিকক কোনো দয়া ক্ষমা নকৰে বিজেপি চৰকাৰে। অবৈধ নাগৰিকৰ ষড়যন্ত্ৰ ফাদিল কৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰী মোদীৰ। অনুপ্ৰৱেশকাৰীৰ পক্ষত থকা বিৰোধীক সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। পশ্চিমবংগৰ ভূমিৰ পৰাই দেশত থকা অবৈধ বেদখলকাৰীক ধমক প্ৰধানমন্ত্ৰীৰ। যি ভাৰতৰ নাগৰিক নহয় তাৰ বিৰুদ্ধে ন্যায়সংগত কঠোৰ ব্যৱস্থা লোৱা হ'ব। অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰীক সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। এটাও অবৈধ অনুপ্ৰৱেশকাৰীক ৰেহাই দিয়া নহ'ব। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দেশত ধাৰাবাহিক হৈ থাকিব একশ্যন। ভুৱা প্ৰমাণপত্ৰৰে ভাৰতৰ ভূমিত থকা বেদখলকাৰীৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন।